হে গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল তপন গোৱালা ব্লগ। যদি আপুনি মোৰ দৰে ভিডিঅ' ক্ৰিয়েট কৰে আৰু ফেচবুক বা ইনষ্টাগ্ৰাম বা ইউটিউবত আপলোড কৰে তেতিয়াহ'লে আপোনালোকে এইটো ভিডিঅ' চাবলগীয়া ভিডিঅ'। কাৰণ গভৰ্ণমেণ্টে নতুন এটা ৰুলছ লৈ আহিছে, নতুন বিল এটা পাছ কৰিবলৈ গৈ আছে অতি সোনকালে। বৰ্তমান এইটো বিষয় চৰ্চাত চলি আছে, যদিও এই 2024 বৰ্ষৰ শেষৰ ফালে হয়তো এই বিলটো আমাৰ সকলোৰ বাবে মুকলি কৰি দিয়া হ'ব। আৰু এই বিলটোৰ নাম হ'ল ব্ৰডকাষ্ট বিল। আৰু এই ব্ৰডকাষ্ট বিলটো আগত এবাৰ 2023 চনতো এবাৰ মুকলি কৰি দিয়া হৈছিল। তাত কেৱল OTT এই OTTৰ কেহে সাঙুৰি ধৰিছিল, কিন্তু বৰ্তমানলৈকে ছ'চিয়েল মিডিয়াকো সাঙুৰি ধৰিছে। আৰু এই OTT যে ক'লোঁ, এই OTT মানে যিবিলাক ধৰি লওক এমাজন ভিডিঅ', এমাজন প্ৰাইম ভিডিঅ', অন্যথা যিবিলাক অফিচিয়েল ভিডিঅ' আছিলে সেইবিলাকৰ ওপৰতে কেৱল এই ব্ৰডকাষ্ট বিলটো এপ্লাই কৰিছিল। কিন্তু বৰ্তমান সময়ত মই ক'লোৱেই যিহেতু যে আমাৰ ছ'চিয়েল মিডিয়া তথা ইউটিউব, ফেচবুক, ইনষ্টা, টুইটাৰ য'তেই নহওক এই বিলটো লাগু কৰি দিয়া হৈছে। আৰু এই বিলটোৰ লক্ষ্য উদ্দেশ্য হ'ল যে আমি যিবিলাক ফ্ৰীডম স্পেচ, এই স্পেচটো কাঢ়ি লৈ যোৱা হ'ব। মানে কথা কোৱাৰ যি স্বাধীনতা, ধৰি লওক এতিয়া ইচ্ছা কৰিছোঁ আমাৰ গাঁৱৰ ৰাস্তা বেয়া আছে, মই কেমেৰা ঘূৰাই ইটো কৈ দিলোঁ বোলে কি চৰকাৰ কি নাই, এইবিলাক কি কৰি আছে, ইমান দিনে কি কৰিলে, তেনেকুৱা ভিডিঅ' বনাই আজিকালি প্ৰায় আপলোড কৰা দেখা যায়। আৰু এই যেতিয়া নেকি এই ব্ৰডকাষ্ট বিলটো আহিব তেতিয়াৰ পৰা কোনোৱে তেনেকুৱা ধৰণৰ বিৰোধিতা কৰিব নোৱাৰিব। মানে কোনো এটা বিষয়ক লৈ বা কাকো দুখ দিব নোৱাৰিব, বহুত টানকৈ কথা ক'ব নোৱাৰিব চৰকাৰক, তেনেকুৱা এটা নিয়ম লৈ আহিছে। তো অলপ মই ডিটেইলছত বুজাম বাৰু, আপোনালোকে চাই থাকক শেষৰলৈকে ভিডিঅ'টো। বা আপোনালোকৰ বেনিফিটো হ'ব পাৰে কিজানি এই ব্ৰডকাষ্ট বিলটোত, বা আপোনালোকে কেনেকুৱা ধৰণে যে এপ্লাই কৰিব লাগিব, আমাৰ যি নিজৰ একাউণ্টবিলাক, আমাৰ নিজৰ চেনেলবিলাক আমি কেনেকৈ গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন ল'ম, এই কথাও মই আপোনালোকক জনাম। মাত্ৰ শেষৰলৈকে চাই থাকক। আৰু যদি নতুনকৈ চাই আছে চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই এইটো ভিডিঅ'ত এনেকুৱা ধৰণৰ ভিডিঅ' নবনাওঁ, মই প্ৰায় ব্লগিং কৰোঁ। যদিও আজি মই ভাবিলোঁ এইটো ভিডিঅ' আপোনালোকৰ বাবে অলপ হ'লেও দৰকাৰী হ'ব, কাৰণ আপুনিও মোৰ দৰে ভিডিঅ' বনাই আছে, সেইবাবে এইটো ভিডিঅ' মই আপলোড কৰিছোঁ। যি কি নহওক, আমি আগবাঢ়ি যাওঁ এতিয়া এই বিষয়বস্তুৰ মূল বিষয়টোলৈ। ধৰি লওক আপোনাৰ ফেচবুক, ইনষ্টা বা ইউটিউব চেনেলত 1000, 2000, 3000, 4000 ফ্ৰেণ্ড চাৰ্কুলাৰ আছে, মানে তেনেকৈ ফ্ৰেণ্ড ফলোয়িং আছে, তেতিয়াহ'লে আপুনিও গভৰ্ণমেণ্টৰ পৰা ল'ব লাগিব পাৰ্মিশ্যন। হয়তো এইটো অনলাইনৰ দ্বাৰা ফিল আপ কৰিব পৰা যাব। লগতে ক'ব লাগিব গভৰ্ণমেণ্টক যে মই কি কৰোঁ, মই কেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনাওঁ, মই অডিয়েঞ্চক কেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আগবঢ়াওঁ, বা মোৰ কেটেগৰী কি, এই গোটেইখিনি তথ্য আমি গভৰ্ণমেণ্টক দিব লাগিব। যেতিয়া অনলাইন ফিল আপ কৰিব তেতিয়াই হয়তো গভৰ্ণমেণ্টে পাৰ্মিট দিব আপোনাক যে আপুনি ভিডিঅ' বনাব পাৰিব বা নোৱাৰে। বা যেতিয়া আমি নিয়ম উলংঘন কৰিম, এই যে ক'লোঁ ৰাস্তা পদূলিৰ কথাক লৈ যদি মই বহুত বেছি কৈ দিওঁ, তেতিয়াহ'লে এই আমাৰ চেনেলটো থাকিব গভৰ্ণমেণ্টৰ হাতত, আৰু গভৰ্ণমেণ্টে ইচ্ছা কৰিলে আমাৰ চেনেলটো উৰাই দিব পাৰিব। তেনেকুৱা মানে এতিয়া ধ্ৰুৱ ৰাঠিয়ে যেনেকৈ মই থাম্বনেইলত লগাই দিছোঁ যে যি ধৰণে কথাবিলাক কৈ আছিলে, সেই ধৰণে কথা এতিয়াৰ পৰা হয়তো কোনোৱে ক'ব নোৱাৰিব। আৰু যদি এনেকুৱা পদক্ষেপ যদি লৈ এনেকুৱা বিলটো যদি পাছ হৈ যায়, তেতিয়াহ'লেতো বৰ অসুবিধা হ'ব যেন মোৰ অনুভৱ হয়। আৰু আপোনালোকৰ অনুভৱ কেনেকুৱা ধৰণে হয়, এই কথা তলত কমেণ্ট কৰি অৱশ্যেই জনাব। আৰু যদি ক্ৰিয়েটৰসকলৰ বেনিফিটৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে বহুত ভাল কথাই ক'ব লাগিব, কাৰণ এতিয়ালৈকে কেইবাটা নিউজ চেনেলতো কৈ দিয়া হৈছে যে যিসকলৰ 1000, 2000, 3000, 1 লাখ ছাবস্ক্ৰাইবাৰ আছে ইউটিউবত বা ফলোৱাৰ আছে ফেচবুকত, সেইসকলৰ বাবে কিবা অনুদান, কেমেৰা চেমেৰা এইবিলাকো দিয়াৰ সুবিধা কৰিছে। কেইদিনৰ আগতে এটা নিউজ আৰ্টিকেল আহিছে যে এইসকলক সুবিধা দিয়া হ'ব, বা আমাৰ ইণ্ডিয়াৰ ইকনমিৰ ক্ষেত্ৰত বহুত সহায় কৰিব ক্ৰিয়েটৰসকলে বুলি কৈছে। গতিকেলৈ এই ক্ষেত্ৰত কিন্তু ভালেই আছে যদি ছাপোৰ্ট কৰা যায়, কাৰণ গাঁৱে ভূঞে তেনেকুৱা বহুত টেলেণ্টাৰ লোক আছে যাৰ ভাল মোবাইল নাই, ভাল ষ্টেণ্ড নাই, তেনেকুৱা মানুহবিলাকক চৰকাৰৰ ফালৰ পৰা সুবিধা দিয়া হ'ব বুলিও এই ব্ৰডকাষ্ট বিলত অলপ হ'লেও উল্লেখ কৰা হৈছে। তেনেহ'লে এই ক্ষেত্ৰত বাৰু মনটো ভালেই লাগিছে। যি কি নহওক, আমাকো অলপ ছাপোৰ্টৰ প্ৰয়োজন আছে, আৰু চৰকাৰে ছাপোৰ্ট কৰিব, আৰু আমিও ভিডিঅ'বিলাক বনাই আগবাঢ়ি যাবলৈ আমি সক্ষম হ'ম। তেনেহ'লে এয়াই আছিল 2024 ব্ৰডকাষ্ট বিল। কিন্তু কথা কোৱাৰ স্বাধীনতা এতিয়াৰ পৰা আৰু কাৰোৱেই নাথাকিব, কাৰণ আমাৰ চেনেলবিলাক থাকিব গভৰ্ণমেণ্টৰ হাতত। আৰু যদি অলপ উল্টা পুল্টা হয়, তেতিয়াহ'লে ভোজ হৈ যাব আমাৰ ইউটিউব চেনেল। তেনেহ'লে কেনেকৈ লাগিল ভিডিঅ'টো, লগতে যদি অলপ হ'লেও ইনফৰমেশ্যনটিভ ভিডিঅ' লাগিলে তেতিয়াহ'লে অৱশ্যেই ভিডিঅ'টো লাইক কৰি দিব, লগতে কমেণ্ট এটা কৰি জনাই দিব। আৰু নতুনকৈ চাই থকাসকলে অৱশ্যেই গুড মাৰি থৈ যাব মোৰ ছাবস্ক্ৰাইব বটনক। তেনেহ'লে অন্য ঠাইত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় ল'লোঁ। জয় আই অসম।